নমস্কাৰ মই চুপিটো গৈ আজি আপোনালোকৰ নতুন ভিডিঅ'লৈ মোৰ স্বাগতম জনাইছোঁ। আজি এটা বেলেগ এটা টপিকৰ ওপৰত মই আপোনালোকৰ ওচৰত ডিছকাছ কৰিম বুলি আহিছোঁ। মানে কি আজি মই ক'ব লৈছোঁ পিৰিয়ডছৰ ওপৰত। পিৰিয়ডছ বহুতো ছোৱালীয়ে চাগে গম নাপায়, চবেই চাগে বেছিভাগে চাগে পেডেই ইউজ কৰে, কিন্তু আজি মই ক'ব আহিছোঁ এই কাপটোৰ বিষয়ে। এইটো কাপ হৈছে মেনচুৰেশ্যন কাপ। এইটো যদি কোনোবাই যদি ইউজ কৰা নাই তেতিয়াহ'লে এইটো ইউজ কৰি চাব পাৰে। যোনবিলাকে ইউজ কৰিছে তাহাঁতে চাগে গম পাবই এইটো কিমান মানে ভাল বস্তু। যোৱা 3 বছৰৰ পৰা মই এই কাপটো ইউজ কৰি আছোঁ। এইটো কাপ বুলি নহয়, মই এতিয়ালৈকে 3টা চেঞ্জ কৰিলোঁ। বছৰত এটাকৈ কাপ লৈছোঁ। এইটো মানে বহুত দিনো যায় আৰু বেছিও ইমান দামো নহয়। আপোনালোকে সকলোৱে ইউজ কৰি চাব পাৰে, কাৰণ এইটো ইউজ কৰিলে বহুত ভাল। আৰু যদিবা আপোনালোকে যদি পেড ইউজ কৰে, পেডবিলাকততো এতিয়া কেতিয়াবা খজুৱাই বা কিবা ৰঙা পৰিব পাৰে বা কাটিবও পাৰে গৰম দিনত বেছিকৈ বিশেষকৈ। সেইটো কাৰণে মানে এইটো ইউজ কৰিলে মানে বহুত ভাল হয়। আৰু বহুতে চাগে ভয়ো খায়, কিন্তু ভয় খাবলগীয়া একো তেনেকুৱা কথা নাই। প্ৰথমে ময়ো ভয় খাইছিলোঁ, কিন্তু মানে তাত একো ভয় খাবলগীয়া একো কথা নায়েই। কিছুমানে ভাবে কি বহুত বিষ হ'ব বা কিবা হ'ব। যদি কোনোবাই সেনেকৈ ভাবিছে তেতিয়াহ'লে সেইটো একদম ভুল ধাৰণা। এই কাপটো ইউজ কৰিলে কিছুমানে ভয়ো খায়, এইটো কেনেকৈ মানে ইউজ কৰিম বা কেনেকৈ কি কৰিম সেইটো মানে চবেই ভাবিব পাৰে, কাৰণ মই সেইটো আগতে ভাবিছিলোঁ। আগতে মই দেখিছিলোঁ, কিন্তু মোৰ ল'বৰ কাৰণে মই বহুত ভয় খাইছিলোঁ। কিন্তু যেতিয়া মই ইউজ কৰি চাইছোঁ তেতিয়া মানে গম পাইছোঁ যে এইটো একো ফিলেই নহয় যে আপোনাৰ পিৰিয়ডছ হৈছে বা কিবা হৈছে বুলি আপুনি একো গমেই নাপায়, কাৰণ এইটো ইউজ কৰিলে আপোনাৰ যেন পিৰিয়ডছ হোৱাই নাই তেনেকুৱাই ফিল হয়। কাপটো দেখিছে এনেকুৱা থাকে, এইটো ছিলিকনৰ হয়। এইটো প্ৰথমে আপোনালোকে কি কৰিব লাগিব, গৰম পানীত উতলা একদম বইল হৈ থকা পানীত আপোনালোকে এইটো দি দিব। দি দিয়াৰ পাছত 5 বা 10 মিনিট ভিতৰত মানে আপোনালোকে বইল হ'ব দিব। এইটো ইমান সময় বইল হোৱাৰ পাছত আপোনালোকে ঠাণ্ডা হ'ব দিব। ঠাণ্ডা হোৱাৰ পাছত উলিয়াব, ধুনীয়াকৈ ধুই মেলি আপুনি এইটো ইউজ কৰিব পাৰে। তাৰপাছত যেতিয়া আকৌ দিনটো যেনিবা এইটো ইউজ কৰিলে, তো আপোনালোকে নিজেতো গম পাবই। যেনিবা আপুনি ৰাতিপুৱা 6টা বজাত ইউজ কৰিছে, তো আপোনাৰ নিজৰ টাইমিং এটা থাকিব ন, আপোনাৰ কিমান ব্লিডিং হয় আপুনিতো নিজে গম পাবই। ছোৱালীবিলাকক কৈছোঁ, তেতিয়া আপোনালোকে টাইমে এইটো উলিয়াই পেলাই আপুনি আকৌ এনেকৈ উলিয়াই পেলাই ক্লিন কৰি দিব। তাৰপাছত আকৌ আপোনালোকে এইটো ইউজ কৰিব পাৰে। তো সেনেকৈয়ে এটা সপ্তাহ এনেকৈয়ে ইউজ কৰিব। আৰু যেতিয়া আপোনালোকৰ পিৰিয়ডছ শেষ হ'ব তাৰপাছত আপুনি আকৌ এইটো ধুই পেলাই থ'ব। কিন্তু এনেকৈ থৈ নিদিব, কাৰণ এনেকৈ থ'লে আকৌ জাৰ্মছবিলাক লাগি যাব পাৰে। সেইটো কাৰণে কৈছোঁ, কাৰণ এই ধুই পেলাই যোনটো বেগ দিয়ে এই বেগটোত মাৰি পেলাই থৈ দিব। তো আকৌ যেতিয়া নেক্সট আকৌ ষ্টাৰ্ট হ'ব পিৰিয়ডছ, তেতিয়া আপোনালোকে আকৌ এইটো উলিয়াই পেলাই ইউজ কৰিব। 5 মিনিট সময় এনেকৈ উতলা গৰম পানীত মেনচুৰেশ্যন কাপটো বইল কৰি ল'ব। এনেদৰে ঠাণ্ডা পানীত ধুই ল'ব। তাৰপাছত এনেকৈ 3টা টাইপত আপোনালোকে ফ'ল্ড কৰিব পাৰে। এইটো প্ৰথম ফ'ল্ড হয়, পাঞ্চ ডাউন ফ'ল্ড বুলি কয়। এনেকৈ ফ'ল্ড কৰি পেলাই সোমাই দিব, এইটো প্ৰথম। তাৰপাছত এতিয়া ছেকেণ্ডটো ফ'ল্ড হৈছে চি ফ'ল্ড। এনেকৈ চিৰ নিচিনা ভাঁজ কৰি ল'ব। তাৰপাছত এইটো এনেকৈ কৰিলে, আৰু লাষ্টৰটো হৈছে 7 ফ'ল্ড। 7ৰ নিচিনাকৈ এইটো কাপটো এনেকৈ কৰি ল'ব। তাৰপাছত এইটো সোমোৱাই দিব, এনেকৈ হৈ যাব। আৰু এইটো ভিতৰত এনেকৈ থাকে, চাওকচোন আপোনালোকে যদি ভাবিছে কাৰোবাৰ লিকেজ হ'ব নেকি বা কিবা, সেনেকুৱা একো কথা নহয়। ইয়াৰ তলত যেনেকৈ এটা সৰু এটা ষ্টিক আছে, এইটোত ধৰি আপোনালোকে টানি দিব আৰু ওলাই আহিব, এটা ক্লিন কৰি ল'ব পাৰে। এতিয়া মই ক'ম আপোনাক এই কাপটো আপুনি ক'ৰ পৰা ল'ব পাৰিব। আপুনি মোবাইলটো চবৰে আছে, এণ্ড্ৰইড ফোন। আপোনালোকে প্লে ষ্ট'ৰত গৈ পেলাই এটা নাইকা বুলি এটা এপ আছে, NYKAA। তো নাইকা বুলি এপ এটা আছে, সেই এপটো ডাউনলোড কৰি ল'ব। এপটো ডাউনলোড কৰাৰ পাছত আপোনালোকে এপটোত মেনচুৰেশ্যন কাপ বুলি মাৰি দিব তাতে চাৰ্চত। তো তেতিয়া আপোনালোকৰ ওলাই আহিব এনেকুৱা নিচিনা কাপ। চিৰনা আৰু ঢেৰ কিবাকিবি ব্ৰেণ্ডৰ আছে। এভাৰটিন বুলি ব্ৰেণ্ড আছে, চিৰনা, তাৰপাছত আৰু কিবাকিবি আছে, মই পাহৰিছোঁ এতিয়া। কিন্তু তেতিয়া আপোনালোকে যদি আপুনি এটা অৰ্ডাৰ দি পেলাই ইউজ কৰি চাব পাৰে। আৰু মানে কি এইবিলাক এতিয়া ষ্ট'ৰত অহা নাই, মেডিকেল ষ্ট'ৰত হওক বা য'তো হওক এইবিলাক এতিয়ালৈকে অহা নাই, কাৰণ মই নিজে সুধি চাইছিলোঁ, সেইবিলাক ইয়াতে অহা নাই। আপোনালোকে অনলাইনৰ পৰাই ল'ব লাগিব। আপোনালোকে এতিয়া লৈ চাব, কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব যদি ইউজ কৰি চায়। আৰু বহুতে ভয় খাবও পাৰে, কিন্তু ভয় খাবলগীয়া একো কথা নাই, কাৰণ মই নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ। ঠিক আছে, তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। আৰু নেক্সট ভিডিঅ' আপোনালোকে চাই থাকিব মই কি বনাওঁ। ঠিক আছে তেতিয়াহ'লে, বাই বাই।